299টা পদত আকৌ দিয়া হ'ব নিযুক্তি গৃহ বিভাগৰ 4097টা পদত দিয়া হ'ব নিযুক্তি ইফালে স্বাস্থ্য আৰু পৰিয়াল কল্যাণতো 5105টা পদত নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগৰ 10299টা পদত দিয়া হ'ব নিযুক্তি পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ 1176টা পদত নিযুক্তি দিয়া হ'ব তৃতীয় বৰ্গৰ 7073টা চতুৰ্থ বৰ্গৰ 4939টা পদত হ'ব নিযুক্তি 10 ছেপ্টেম্বৰত প্ৰকাশ পাব বিজ্ঞাপন এটা ভাল খবৰ আমি জনাইছো যে পুনৰ নিযুক্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ 32689টা পদত আকৌ এবাৰ চৰকাৰে নিযুক্তি দিব শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব গৃহ বিভাগৰ 4097টা পদত নতুনকৈ নিযুক্তি দিয়া হ'ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণতো থাকিব বহুকেইটা পদ 5105টা পদত নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগতো 10299টা পদত নিযুক্তি দিব চৰকাৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ বাবেও 1176টা পদ থাকিব তাতো নিযুক্তি দিয়া হ'ব ইফালে তৃতীয় বৰ্গৰ বাবে আকৌ 7073টা চতুৰ্থ বৰ্গৰ 4939টা পদত হ'ব নিযুক্তি 10 ছেপ্টেম্বৰত প্ৰকাশ পাব বিজ্ঞাপন